কেন্দ্ৰীয় চৰকাৰে 5 ৰাজ্যৰ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ পাছতে এতিয়া সৰব হৈ পৰিছে অসমৰ দল সংগঠন। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘ দাবী কেন্দ্ৰই সঁহাৰি নিদিয়াক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া যুৱ সন্মিলনে। সদৌ অসম চুতীয়া যুৱ সন্মিলনে পাঞ্জাৱাৰী কাৰ্যালয়ত এইদৰে মন্তব্য প্ৰদান কৰি চৰকাৰক অতি শীঘ্ৰে বিষয়টো চালি জাৰি চাবলৈ আহ্বান জনায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত যি কেবিনেটত ডিচিশ্যন ল'লে যে অসম ভাৰতবৰ্ষৰ 5খন ৰাজ্য বিশেষকৈ ছত্তীশগড়, তামিলনাডু, কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ 15টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ লগতে আমি ইয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক ক'ব বিচাৰিছোঁ যে আজি দীৰ্ঘদিন ধৰি অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত যি আন্দোলন চলাই আহিছে তাৰ প্ৰতি কোনো সদিচ্ছা প্ৰকাশ নকৰি মাত্ৰ এই 5খন ৰাজ্যৰ নিৰ্বাচনৰ কেন্দ্ৰ কৰি নিৰ্বাচনক লক্ষ্য কৰি তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছে। ইয়াৰ বাবে আমি 6 জনগোষ্ঠী ঐক্য মঞ্চৰ তৰফৰ পৰা আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু অনাগত দিনত ইয়াৰ বিৰুদ্ধে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি 6 জনগোষ্ঠী একত্ৰিত হৈ আন্দোলন কৰিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰক ইয়াৰ দৰে দাবী জনাইছোঁ যে যদি তেওঁলোকে তৎকালেই অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি 6 জনগোষ্ঠীয়ে এক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম, যাৰ বাবে অনাগত দিনত লোকসভা নিৰ্বাচনত তেওঁলোকে তাৰ যোগ্য প্ৰত্যুত্তৰ লাভ কৰিব। আমি ইয়াৰ যোগেদি আজি এই মিডিয়াৰ যোগেদি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই যি 15টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰা হৈছে, এইকেইটা জনজাতি মাত্ৰ 15 বছৰ ধৰি আন্দোলন কৰি আহিছে। কিন্তু অসমৰ 6 জনগোষ্ঠীয়ে আজি 70 বছৰ ধৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ অধ্যক্ষতাত এক মন্ত্ৰী পৰিষদ গঠন কৰি ইয়াৰ পৰা ৰিপৰ্ট দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু আজি পৰ্যন্ত সেই ৰিপৰ্ট কেন্দ্ৰীয় চৰকাৰক দিয়া নহ'ল। কিন্তু কেন্দ্ৰীয় চৰকাৰে তাৰ প্ৰতিও কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আমি পৰিলক্ষিত নহ'ল। গতিকে আমি ইয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, যদি অনাগত দিনত এই 6 জনগোষ্ঠীক প্ৰতাৰণা কৰি আগবাঢ়ি যাম বুলি ভাবিছে, গতিকে তাৰ কিন্তু প্ৰতিফল খুব বেয়া ধৰণে তেওঁলোকে পাবলৈ সমৰ্থ হ'ব। ধন্যবাদ।